এতিয়া এই কুৱেশ্যনটোত কি দিয়া আছে, যদি এযোৰ সন্নিহিত কোণ সম্পূৰক হয় তেন্তে সিহঁত হ'ব অনুৰূপ কোণ, বিপৰীত কোণ, ৰৈখিক জোৰীয়া কোণ নে এডাল ৰশ্মি। প্ৰথমতে কৈ লৈছো তোমালোকক, এই ৰৈখিক জোৰীয়া কোণ মানে কি, যদি দুটা কোণ এডাল সৰল ৰেখাৰ ওপৰত থাকে, এইটো এটা কোণ আৰু এইটো এটা কোণ, কি কি হৈ আছে, এডাল সৰল ৰেখাৰ ওপৰত আছে, তেতিয়া এই কোণটোক আমি কি বুলি ক'ম, ৰৈখিক জোৰীয়া কোণ। বা এই দুয়োটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো হ'ব আমাৰ ৰৈখিক জোৰীয়া কোণ। এতিয়া এই কুৱেশ্যনটোত চোৱা, ইয়াত কৈছে এযোৰ সন্নিহিত কোণ। সন্নিহিত কোণ হলে কি হ'ব, এডাল বাহু কমন থাকিব লাগিব। এতিয়া চোৱা, এইটো কোণ আৰু এইটো কোণৰ কাৰণে আমাৰ এইডাল বাহু কি হৈছে, কমন বাহু। গতিকে এইটো আমাৰ কুৱেশ্যনৰ এনসাৰ কি হ'ব, ৰৈখিক জোৰীয়া কোণ। যদি তোমালোকৰ ইয়াত কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট যোগে জনাবা, তেতিয়াহ'লে আমি আৰু আলোচনা কৰিম বিশদভাৱে। ইয়াতে ইয়াৰ আগৰ ভিডিঅ'টোত এইখিনি ভালদৰে আলোচনা কৰা হৈ গৈছে, তোমালোকে আগৰ ভিডিঅ'টোও চাব পাৰা। এতিয়া কুৱেশ্যন নম্বৰ 2 চোৱা, যদি দুটা কোণ সম্পূৰক হয় সিহঁতৰ যোগফল কিমান হ'ব। এতিয়া চোৱা, সম্পূৰক মানে হৈছে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে আমি সম্পূৰক কোণ বুলি জানো। গতিকে ইয়াত কোনটো 180 আছে, ইয়াত 180 এইটো, গতিকে এনসাৰ হ'ব কিমান, বি। নেক্সট কুৱেশ্যন কি কৈছে চোৱা, যদি দুটা কোণ পূৰক সিহঁতৰ যোগফল কিমান হ'ব। আমি সদায় এইটো মনত ৰাখিব লাগিব, যদি দুটা কোণ পূৰক হয় তেতিয়াহ'লে দুয়োটাৰ যোগফল হ'ব 90 ডিগ্ৰী। দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে সেই দুটাক আমি কি বুলি ক'ম, পূৰক কোণ। মানে ধৰি লোৱা এটা দিয়া আছে 45 ডিগ্ৰী, আনটো কিমান হ'ব, 45 ডিগ্ৰী হ'ব, কাৰণ 45 আমাৰ কিমান হ'ব, 90 ডিগ্ৰী। এই দুটা কি হ'ব, 45 ডিগ্ৰী। এইটো কোণৰ সম্পূৰক কোণ কিমান হ'ব, পূৰক কোণ হ'ব আমাৰ এইটো। যদি তোমালোকক 30 ডিগ্ৰী দিয়া থাকে আৰু এইটোৰ যদি সোধে এইটোৰ পূৰক কোণ কিমান হ'ব, তেতিয়াহ'লে এইটোৰ পূৰক কোণ কিমান পাবা, 60 ডিগ্ৰী। ঠিক আছে। এতিয়া চোৱা, দুয়োটা কোণৰ যোগফল সদায় কিমান হ'ব লাগিব, 90 ডিগ্ৰী, এইটো এনসাৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যন দিছে চোৱা, 45 ডিগ্ৰীৰ কোণৰ পূৰক কোণৰ মাপ কিমান হ'ব। চোৱা, এটা যদি 45 হয় আমি কি পাব লাগিব, টোটেল কিমান পাব লাগে, 90 ডিগ্ৰী। গতিকে 45ৰ লগত 45 যোগ কৰিলেহে 90 পাবা। গতিকে ইয়াৰ এনসাৰ কিমান হ'ব, পূৰক কোণৰ মাপ কিমান হ'ব, 45 ডিগ্ৰী। এতিয়া নেক্সট কুৱেশ্যন কি দিয়া আছে, তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান। এতিয়া ইয়াত চোৱা, তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান বুলি সুধিছে। এতিয়া পূৰক কোণ বুলি ক'লে আমি কি বুজিব, দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগে। এতিয়া কি কৈছে, কোণটো কোণ তাৰ পূৰক কোণৰ সমান। এতিয়া চোৱা, 45 ডিগ্ৰী, এই কোণটো কাৰ সমান হ'ব, 45 ডিগ্ৰীৰ সমানে হ'ব, কাৰণ এই দুয়োটাৰ যোগফল 90 ডিগ্ৰী হয়। গতিকে আমি এইটো কুৱেশ্যন যেতিয়া সমান সুধিব পূৰক কোণ, তেতিয়াহ'লে কি হ'ব, 45 হ'ব। এতিয়া এইটো কুৱেশ্যনত কি সুধিছে, তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান। সম্পূৰক হলে কি হ'ব লাগে, 180 ডিগ্ৰী হ'ব লাগে। এতিয়া যদি কোণ দুটা সম্পূৰক হ'ব, যদি কোণ দুটা সমান হ'ব লগা হয় তেতিয়াহ'লে কিমান হ'ব লাগিব, 90 ডিগ্ৰী, 90 ডিগ্ৰী। কাৰণ এই দুয়োটা কোণৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী। এই দুটা সমান কোণ, গতিকে ইয়াৰ এনসাৰ কিমান হ'ব, 90 ডিগ্ৰী।